তাৰপিছত কিৰা কেনেকুৱা লাগিছে মনটো গাইজ আমি এতিয়া মানে লাইনত থিয় হৈ আছো Hello guys, good morning and welcome back to my YouTube channel. আজি এটা নতুন ভিডিঅ'তে আপোনালোককে স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই বহুত বেছি ভাল পাব। আজি হৈছে মহানৱমী আৰু মই যাব লৈছো গুৱাহাটীৰ কামাখ্যা মন্দিৰত। তো মোৰ লগত যাব মোৰ ফ্ৰেণ্ড হিৰামণি। তো আপোনাক গোটেইখিনি দেখাই থাকিম আৰু দুৰ্গা পূজাৰ গোটেইখিনি আৰু আজি ৰাতিপুৱা এতিয়া টাইম হৈছে 7:30। তো ৰাতিপুৱাই যাব লাগে যেহেতুকে একো খোৱা নাই আৰু দৰ্শন কৰি ভালো লাগিব আৰু আপোনালোকক দেখাই বহুত বেছি ভাল লাগিব আৰু আগৰ ভিডিঅ'ত আপোনালোকে যেনেকৈ মোক মৰম দি আছে ঠিক তেনেকৈ মৰম দি যাব সদায় সদায় আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' মই দেখাই থাকিম তো গাইজ আমি আহি পালোঁ মন্দিৰ মানে গেটটো পাইছোঁ আৰু মোৰ গাটো আজি ইমান বেয়া লাগিছে মোৰ গাড়ীতে আজি বমি কৰি দিয়া গৈছে ইমান দিন গাড়ীত আহিলোঁ কিন্তু আজিলৈকে একো হোৱা নাই তো আজি ফাৰ্ষ্ট টাইম হৈছে আমি আহি পালোঁ ইয়াতে চাকি ধূপ লৈ আছে আৰু মানে কি তলৰ পৰা আহিছোঁ মাৰুতি ভেন যে তাত আহিছোঁ 30 টকাকৈ লৈছে মাৰুতি ভেনত আৰু ল'বই তো কাৰণ ইমানখিনি উঠাই আনিছে পুৰা গেটৰ সন্মুখত নমাই দিছে আমাক আৰু এতিয়া ধূপ আৰু চাকি লৈ আছোঁ কিৰা কেনেকুৱা লাগিছে মনটো তো ধূপ চাকি লৈ ল'লোঁ আমি এতিয়া দৰ্শন কৰিব লাগে আৰু কিমান টাইম ৰখিব লাগে তো গম নাপাওঁ যাওঁ আৰু আপোনালোককো দেখাম আপোনালোকেও দৰ্শন কৰিব মোৰ ভিডিঅ'ৰ যোগেদি আমি এতিয়া মানে লাইনত থিয় হৈ আছোঁ আৰু অকণমান টাইম ৰখিব লাগিব কেনেকুৱা লাগিছে তোমাৰ মজা দৰ্শন কৰিম আৰু যে কামাখ্যা মা গাইজ আমি দৰ্শন কৰি আহিলোঁ মোৰ মানে এই বছৰত 3বাৰ মই মা দেৱীৰ দৰ্শন কৰিলোঁ বহুত বেছি ভাল লাগিছে আৰু আজি যিহেতুকে নৱমী তো আৰু বেছি ভাল লাগিছে আৰু হীৰা তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ইয়াৰ পৰা এবাৰ মানে কিমান মানুহ হৈছে আৰু ইয়াৰে ধুনীয়া পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ এয়া চাওক কি ধুনীয়া পৰিৱেশ দেখাই দিছোঁ আৰু ইয়াতে আমি এবাৰ মাৰ ভোগ খাব আহিছোঁ মানে ওলাই মাৰ ভোগ খাম আৰু ইয়াতে চাওঁ ভোগটো খালোঁ আপোনালোকে দেখিলে কি আছিলে বহুত বেছি ধুনীয়া আহিছে আৰু ক্ষীৰটোতো একদম মানে ক'বই নালাগে অ' মাই গড খাই চকু মুজি মানে বহুত ধুনীয়া আহিছে আৰু আহিব আপোনালোকে 12টামানৰ পৰা দিয়ে চাগে ন 12টামানৰ পৰা দিয়ে চাগে ভোগটো ইয়াতে আৰু আহিব বহুত বেছি ভাল লাগিলে আজি ভাগৰুৱা পক্ষী ঘৰমুৱা হয় যাওঁ আৰু ঘৰত এতিয়া লিচি খাই লিচি তো গাইজ আহিলোঁ আজি নৱমী বুলি ফুৰি তো ময়ো ফুৰিলোঁ আৰু লগতে আপোনালোকক মোৰ এই ভিডিঅ'টোৰ দ্বাৰা মানে যোগেদি ফুৰালোঁ তো কেনেকুৱা পালে ফুৰি কমেণ্ট কৰি জনাব আৰু আজি একো বেলেগ প্লেন নাই এতিয়ালৈকে মানে গধূলিলৈকে একো প্লেন নাই তো কি হয় চাওঁ
আৰু অহাকালি হৈছে বিজয়া দশমী। তো বিজয়া দশমীৰ পূৰা মানে ৰাৱণ চাৱণ পূৰা জ্বলাই দিব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু আগতে কোৱাৰ দৰে মৰম দি যাব। আপোনালোকৰ মৰম অবিহনে মই একো নহয়। আৰু সদায় কোৱাৰ দৰে জয় অসম, লাভ ইউ, টাটা বাই বাই।